অকল মই নহয় আৰু এজনী আছে আমাৰ মাননীয় মুনমুন ব্ৰহ্ম বাইদেউ। মই আৰু মুনমুন ব্ৰহ্ম বাইদেউ আমি দুজনীয়ে আজি শপত ল'লোঁ। আমি আমাৰ দুজনকে BPF দলে টিকেট প্ৰদান কৰিছিলে। প্ৰথমে মই আমাৰ চিফ মাননীয় হাজৰামা মহিলাৰী ছাৰ আৰু ডেপুটি চিফ আমাৰ ৰিহন দৈমাৰী ছাৰলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা যাচিছোঁ। আমাক আজি এই কাউন্সিলত এক্সিকিউটিভ মেম্বাৰ হিচাপে আমাক দায়িত্ব দিলে। মোক পাব্লিক হেল্থৰ EM হিচাপে মই আজি শপত গ্ৰহণ কৰিব পাৰিছোঁ। মই আমাৰ এই কাউন্সিলখনত আমাৰ যি গভমেণ্ট BPF দলৰ জৰিয়তে যি গভমেণ্ট হ'ল, এই গভমেণ্টৰ আমি যিখিনি তাৰিখত আমি ইয়াতে আহি পেলাই এক্সিকিউটিভ মেম্বাৰ হিচাপে আমি শপত গ্ৰহণ কৰিছোঁ। আমি সুচাৰুৰূপে আমাৰ এই গভমেণ্টৰ সদায় নিৰ্দেশ আদেশ যিবিলাক চিফ হিচাপে মাননীয় হাজৰামা মহিলাৰী ছাৰ আৰু ডেপুটি চিফ হিচাপে আমাৰ যি ৰিহন দৈমাৰী ছাৰ, তেওঁলোকৰ লগত আলোচনা বিবেচনা কৰি মই মোৰ দায়িত্বভাৰ মই আগবঢ়াই লৈ যাম। মই কাম কৰিম আৰু আমি ৰাইজক দি অহা কথামতে আমি কাম কৰি যাম। প্ৰতিটো ক্ষেত্ৰতে আমি ৰাইজক লগত লৈ পেলাই আমি কাম কৰিম। আমাৰ এজেণ্ডা হিচাপে আমাৰ যিবিলাক এজেণ্ডা আছিল, এজেণ্ডা মৰ্মে আমি কাম কৰি যাম। আৰু বিশেষকৈ মই কৃষ্ণ মৰ্থনপুৰী সমষ্টিবাসী ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ, মই শ্ৰদ্ধা যাচিছোঁ। তেওঁলোকে মোক বিপুল ভোট দি পেলাই আজি এই কাউন্সিলত মোক পঠিয়াই দিছিলে আৰু কাৰ্যবাহী সদস্য হিচাপে আজি মই নিৰ্বাচিত হৈছোঁ। গতিকে মই সকলোৰে লগত আলোচনা কৰি গোটেই BTC এৰিয়াত মোৰ যি দায়িত্ব মই সকলোকে পালন কৰিম। প্ৰথম মহিলা EM এইবাৰ মাননীয় হাজৰামা মহিলাৰী ছাৰে আমাক ইয়াতে সংলগ্ন কৰিছে চৰকাৰখনক। ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা যাচিছোঁ। আৰু মহিলাসকলক BCTC মেম্বাৰবিলাকতো 50-50 অধিকাৰ ইতিমধ্যে দিছে। ইতিমধ্যে আমি BCTC-বিলাক আপোনালোকে নটিফিকেশ্যন কেইদিন পিছত পাব যে 50% মহিলাসকলক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে তেওঁলোককো ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে ক্ষমতা তেওঁলোকক প্ৰদান কৰিছে। আপোনালোকে পাই যাব।